গাড়ীখন মই বোলে MLA বুলি কৈছে তাৰপিছত মই ক'লো বোলে চবেই MLA বুলি কয় গাড়ী বহুত হৈছে তো ভিতৰত যাব নোৱাৰে তাৰপৰা ই ওলাই আহিছে বোলে হে বোলে কোন এইটো এই এনেকৈ কিবা কিবি কৈছে বোলে চৰাম দাঁত ভাঙিম এনেকুৱা কৈছে আপোনাক কৈছে মোক কৈছে দাঁত ভাঙি দিম বুলি কৈছে চৰাম বুলি কৈছে আপোনাৰ ভাল নামটো কি আছিলে আপোনাৰ নামটো মহিধৰ বড়ো আপুনি দুখ পাইছে অলপ দুখটো পাবই আপুনি নাকান্দিব তেওঁ মানে MLA বুলি কৈ মানে বিধায়কক চিনি নোপোৱা কাৰণে কৈছে নেকি তেওঁ মানে কৈছে মোক চিনি পোৱা নাই মই MLA এনেকুৱা ধৰণৰ কথা কৈছে আপুনি সততাৰে কাম কৰি আছে আপুনিতো কি ক'ব এতিয়া আপুনি কওকচোন কওক এজন MLA এনেকৈ কৈছে আপুনি আপোনাৰ দায়িত্ব পালন কৰি আছে সেইখিনি মই কওঁ বোলে মই আৰু কি ক'ম এতিয়া বোলে মোৰ দায়িত্বটো মই পালন কৰিছোঁ বাছ ইমানখিনি আৰু বাকী মই একো নকওঁ কমেণ্ট নকৰোঁ মই এইটো মোৰ ডিউটি আছিল মই যিখিনি ডিউটি মোৰ আছে সেইখিনি কৰি দিছোঁ আপোনাৰ ঘৰ ক'ত মোৰ সেই বৰপেটা ৰোড হয় ভাল নামটো মহিধৰ বড়ো হয় ঠিক মহিধৰ বড়ো